গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু বন্ধুসকল, এতিয়া ধুনীয়াকৈ ৰাতিপুৱা শুই উঠিলোঁ আৰু আজি আমাৰ গুৱাহাটীত দ্বিতীয় দিন আৰু আমি এতিয়া ফুৰিব যাব ওলাইছোঁ। প্ৰথমতে যাম আমি কামাখ্যা মন্দিৰ, তাৰপিছত যাম একলেণ্ড, তাৰপিছত ক'ত যাওঁ সেইটো পিছত ডিচাইড হ'ব। আৰু ধুনীয়াকৈ দাদা এজনক আজি দিনটোৰ কাৰণে গাড়ী এখন বুক কৰি লৈছোঁ আৰু এতিয়া ওলালোঁ, শুই উঠিলোঁ আৰু চাহ তাহ একো খোৱা নাই। কামাখ্যা মন্দিৰৰ পৰা প্ৰথম আহি ল'ম, তাৰপিছতহে চাহ তাহ খাম। গতিকে লৈ বন্ধুসকল এতিয়া গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ এই ভাইটিটোহে ওলাওঁতে একদম দেৰি কৰে আৰু গাড়ীত বহি ল'লোঁ। দিনটোৰ কাৰণে এখন গাড়ী বুক কৰি লৈছোঁ। প্ৰথমতে কামাখ্যা মন্দিৰ যাম যিহেতু, তাৰপিছত একলেণ্ড যাম। পাইছোঁহি আৰু কামাখ্যা মন্দিৰ, গাড়ীৰ পৰা নামিলোঁ আৰু এইফালে এতিয়া সোমাই যাব লাগিব। গৈ থাকোঁ, ভাল লাগিছে, ইমান ভাল লাগিছে ইয়াত আহি, জেগাটো ইমান ভাল লাগিছে। পাহাৰৰ ওপৰত, এতিয়া নীলাচল পাহাৰৰ ওপৰত প্ৰথমবাৰ কাৰণে কামাখ্যা মন্দিৰ আহিছোঁ দেই। খালী আছে, লৈ লওক। ইয়াতে চাকি তাকি লৈ লওঁ কিবা কিবি। আৰু ৰাতিপুৱা জল্দি আহিব লাগিছিলে কিন্তু দেৰিয়ে হৈ গ'ল। তথাপিও এতিয়া 9টা বাজিবই হ'ল আৰু ইমান ভিৰ আছে নহয়। কোনো এইফালে চাওঁ, কামাখ্যা মন্দিৰলৈ সেই কাপোৰখন নামাৰা নে? এতিয়া ফিলিংছটো ভাল লাগিছে, কাপোৰটো মাৰি ল'লোঁ। মাৰি লওঁ আকৌ সেইখন। ফাৰ্ষ্ট টাইম আহিছোঁ কামাখ্যা মন্দিৰ আৰু বহুত ভাল লাগিছে। গৈ আছোঁ এতিয়া, জয় মা কামাখ্যা। ওপৰত গৈ থাকোঁ। ইয়াতে চাকি ধূপ ধূনা জ্বলাই লৈছে, পূজা আৰু সৰুৱে প্ৰথমতে জ্বলাই লৈছে। তাৰপিছত মই জ্বলাম, যিহেতু ইমান মানুহ ভিৰ আৰু বেটাও আছে, বেটাক সেইটো কাৰণে মই ৰখি আছোঁ। সিহঁতে জ্বলাই অহাৰ পিছত মই জ্বলাম, আগতীয়াকৈ সিহঁতক জ্বলাই আহিব দিলোঁ। আৰু এইফালে পূজাই সেন্দুৰ লৈছিলে, সেন্দুৰটো ইয়াতে পূজা কৰি লৈছে। ইয়াৰ সেন্দুৰটো ভাল হয়, ইয়াৰ পৰা এটা সেন্দুৰ পূজাই লৈ যাম। সকলো মানুহে ইয়াত নাৰিকল ভাঙি লৈছে, গতিকে ময়ো নাৰিকল ভাঙি লওঁ, কাৰণ ইয়াত নীতি নিয়মবোৰ মই ভালদৰে নাজানো। গতিকে মানুহক দেখিয়ে মই নীতি নিয়মবোৰ শিকি লৈছোঁ। আৰু সকলো মানুহে নাৰিকলটো ভাঙি পানীখিনি গাত ছটিয়াইছে, গতিকে ময়ো ছটিয়াই লৈছোঁ। আৰু এইফালে মানুহবোৰে দক্ষিণা লগাই আছে ইয়াত, হয়তো দক্ষিণা লগালে ইয়াত ভাল, সেইটো কাৰণে আমিও ইয়াতে দক্ষিণা এটা লগাই থৈ যাওঁ বুলি ভাবিছোঁ। যিহেতু সকলো মানুহে লগাই আছে, সেইটো কাৰণে আমিও লগাই ল'লোঁ ইয়াত দক্ষিণা। পূজা আৰু এইফালে সৰুৱে লগাই আছেগৈ। আৰু এইফালে মা কামাখ্যা মন্দিৰ চৌহদটো দেখুৱাই দিছোঁ। আপোনালোকে দূৰৰ পৰা সেৱা এটা লওক, অৱহেলা নকৰিব আৰু কমেণ্টত জয় মা কামাখ্যা লিখক। আৰু ইমান ধুনীয়া লাগিছে, দেখিছেনে? আপোনালোকেও যদি অহা নাই মা কামাখ্যালৈ আহক এবাৰ, মন প্ৰাণ মুকলি হ'ব। একদম ভাল লাগিছে, মনটো পবিত্ৰ পবিত্ৰ লাগিছে ইয়াত আহি। পিঠিত গৰম চাহ পেলাই দিলে। আহিলোঁ দেই, বহুত ভাল লাগিলে। এইফালে আমাৰ বাইদেউ গোটেই সেন্দুৰ চেন্দুৰ লাগি অৱস্থা আৰু মোৰ চোলাটো গোটেই সেন্দুৰ চেন্দুৰ লাগি মা আশীৰ্বাদ বুলিয়ে ভাবিছোঁ। ভাল লাগিছে বহুত। আৰু এতিয়া আমি আকৌ একলেণ্ড যাম। এইফালে আমাৰ গাড়ী আহি গ'ল। আমি বাহিৰৰ পৰাই চাকি তাকি জ্বলাই আহিছোঁ আৰু এয়া পেৰা লৈ আহিছিলোঁ তাৰ পৰা। পেৰা এটা খাওঁ, ৰাতিপুৱাৰ পৰা চাহ তাহ একো খোৱা নাই। আৰু এতিয়া আমি মা কামাখ্যাৰ পৰা গৈ আছোঁ বাহিৰে বাহিৰে একলেণ্ড। গতিকেলৈ একলেণ্ডত ভোক লাগিব, তাত দিনটো সময় পাৰ হৈ যাব। সেইটো কাৰণে আমি বাহিৰত হোটেলতে ভাত খাই লৈছোঁ। ধাবা এখনত ইমান ধুনীয়া ভেজ থালি দিছে, চাওকচোন ইমান ভাল লাগিছে ভেজ থালিটো দেখি। কেইবাটাও আইটেমছ দিছে আৰু মই লৈ ল'লোঁ পৰ্ক মানে বইল গাহৰি পোৱা যায় খৰিচাৰ লগত, আৰু পূজাহঁতে চিকেন লৈ লৈছে। আৰু একলেণ্ডৰ ভিডিঅ'টো নেক্সট এটা ভিডিঅ'ত পাব। গতিকেলৈ আজিৰ ভিডিঅ'টো ইমানতে।